গাইজ কি খবৰ বাৰু আশা কৰোঁ চবৰে ভাল মোৰ ভাল বাৰু মোৰ মাতটো ধৰি গম পাইছে চাগে মানে অলপ জ্বৰ আৰু চৰ্দি লাগি আছে তো ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছোঁ ৰাতিয়ে হ'ল ৰাতিৰ পৰা তো চাই যাওক তো নাও লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ৰাতি ভিডিঅ'টো কৰাৰ এটাই কাৰণ আছে কাৰণটো মানে কি আমাৰ ইয়াতে আজি বিহু তো ভাবিছোঁ আপোনালোককো দেখাওঁ মানে মোৰ জ্বৰ হৈ আছে কিন্তু এতিয়া অলপ কমিছে তো মই সেইকাৰণে ভাবিছোঁ এপাক যাই আহোঁ সেইকাৰণে মানে ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰা নহ'ল মানে এতিয়া যোৱা হয় না নহয় তাৰ কাৰণে ভাবি চিন্তি থাকোঁতে আবেলি ভাগত এতিয়া অলপ কমিছে জ্বৰটো তাৰ কাৰণে ভাবিছোঁ এপাক যাম আৰু জল্দি আহিম আৰু তো আপোনালোককো দেখাম চাই যাওক গাইজ আমি ওলালোঁ বিহু চাবলৈ মাহঁতে নাযায় জেঠীমা যাব মই যাম আৰু ভাইটি যাব এইফালে ৰেডি তাই থিয় আমি যাই লওঁ আপোনালোককো দেখাম গাইজ আহি পালে বিহু রাধা তীরা হাজার কোষ কলিতা আরো বহুতো জনজাতি বরিশালের নবজ্যোতি ক্রিয়া মঙ্গল পঞ্চম বার্ষিক আঞ্চলিক ধর্মের বিহু উদযাপনের সাংস্কৃতিক সন্ধ্যা
সকলোকে দেৰিকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে কমিটিৰ সমূহ কৰ্মকৰ্তাসকললৈ বিহুৰ আন্তৰিক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা জনাইছোঁ আমাক ইমান এটি ধুনীয়া সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰণ জনাৰ বাবে আৰু ভাল লাগিছে আপোনালোকে ইমান সময় ধৈৰ্য ধৰি অপেক্ষা কৰি আছে আমাৰ অনুষ্ঠান চাবলৈ অনুষ্ঠান আৰম্ভ কৰিছোঁ যদিও এটি পুৰণি গীত তথাপিও সদায় নতুন এই গীতটো এটি অনুষ্ঠানত গাইছিলে শ্ৰদ্ধাৰ শিল্পী বিজিত দত্ত দেৱৰ আৰু এই গীতটো এটি অনুষ্ঠানত ইউ এন এক্টি বুলি এটি অনুষ্ঠান আপোনালোকে চাইছিলে আদৰি দিছিলে তাত সম্বোধন কৰিছিলোঁ এই গীতেৰে এই অনুষ্ঠান আজি মুকলি কৰিব বিচাৰিছোঁ ৰাইজৰ বিহু লাগি আছেনে নাই বাৰু বিহু লাগিছেনে ৰাইজৰ অলপ জোৰে ক'ব নেকি লাগিছে বুলি য়েছ আপোনালোক সকলোৱে সঁহাৰি জনাব ভাল লাগিব বিহু